হিমন্ত বিশ্ব শৰ্মাই গৰু মাংস নাখায় কিন্তু গৰু মাংসৰ পইচাটো খায় হেৰৌ হেমন্ত বিশ্ব শৰ্মা বুলি কৈছো মানুহ ইমান বুৰ্বক নহয় যদি নেপালৰ দৰে আন্দোলন হয় প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব दिनैनि गुबै टपिकआनो जाहैबाय जों आसामनि सीएम हिमন্ত बिश्व शर्मा सारनि हेंथायै गोबां रायजोफ्रा गोबां महिलाफ्रा मा बाथ्रा बुंलांखो बेफोर भिडिअ क्लिपखौ आङो स्क्रिनाव होबाय स' नोंथांमोना फारसेनिफ्राय नायग्रो लोगोसे खोनासंग्रो नमस्कार इबिरियन आजिर टपिक হয় আমাৰ অসমত सीएम हिमন্ত बिश्व शर्माৰ বিৰোধী কি কথা কলি কংগ্ৰেছ পাৰ্টিৰ পৰা ইটো ভিডিঅ লগত সবে দেখা পাব এই কারণে আপনি আরামসে চাই থাকক ইটো ভিডিও ক্লিপটো মই স্ক্রিনে দিছো হিমন্ত বিশ্ব শর্মার বিরোধী কি কথা কলি ইটো ভিডিও ক্লিপটো মই স্ক্রিনে দিলো চাই থাকক হেৰৌ ইমানটা 3 মাহ দিনে অৰুণোদয় বন্ধ কৰি থৈছিলে এই ঘপক কেনে কিয়নো অৰুণোদয়টো দিলে কিয় হা আৰু তাতে আকৌ চেনিও দিব মিঠাতেলো দিব আকৌ টাইৰো দিব হে মিঠাতেলৰ দামটো ইমান পটক কেনে যে কমাই দিম বুলি ক'লে কিয় হেৰৌ হেমন্ত বিশ্ব শৰ্মা বুলি কৈছো মানুহ ইমান বুৰ্বক নহয় অৰুণোদয় টকাৰ গিটা লোভত লৈ লব কিন্তু এইবাৰ আহিব কংগ্ৰেছ চৰকাৰ কংগ্ৰেছ আহিব আৰু যেতিয়া কংগ্ৰেছ আহিব মই বিচাৰিম তেতিয়া মোৰ অধিকাৰ এতিয়া মোৰ একো নেলাগে দুখীয়া মানুহৰ ওচৰত মাটি পট্টা নাই আজি যদি মাটি কাবাৰ হাতত আছে হেয়া হল মামা মামি আদানি আৰু আম্বানি এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰ মান ফাঁচি দিলোহেঁতেন তেওঁ যিবিলাক কাম কৰি আছে যদি নেপালৰ দৰে আন্দোলন হয় প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব মই 100% গ্যাৰান্টি দিছো এবাৰ কংগ্ৰেছৰ চৰকাৰ আহিবই এইটো নিশ্চিত 100% বুলি কৈছো কাৰণ কিয় জানেনে সামাজিক মাধ্যমত যেটো মানে ধুমুহা আহি আছে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি মোৰ মাত্ৰ এটাই প্ৰশ্ন যে বিজেপি দলটো ইমান কমজোৰি হৈছে নেকি বাৰু তাৰ মানুহবোৰ আহি পেলে ইয়াতে কংগ্ৰেছত যোগদান কৰি আছে এইটো আমাৰ কাৰণে ভাল খবৰ নহয় জানো আহক আমি সকলোৱে কংগ্ৰেছ কৰ্মী সকলে মিলিজুলি আমাৰ কংগ্ৰেছ দলটো শক্তিশালী কৰো সকলোৱে মিলিজুলি কংগ্ৰেছ জিন্দাবাদ এইটো কিন্তু ফাইনেল হিমন্ত বিশ্ব শৰ্মাই গৰু মাংস নাখায় কিন্তু গৰু মাংসৰ পইচাটো খায় হয়নে মুখ্যমন্ত্ৰীয়ে যে কৈছে মোৰ কোনো সম্পত্তি নাই আপুনি বিশ্বাস কৰে নেকি কওকচোন বিশ্বাস কৰে নেকি কওকচোন অসমৰ ৰাইজে বিশ্বাস কৰে নেকি সদ্য ৰাইজ অসমৰ মুখ্যমন্ত্ৰী কৰোড়পতি মুখ্যমন্ত্ৰী তেওঁ অসমৰ আমাৰ ভাৰতৰ ভিতৰত যিমানবোৰ মুখ্যমন্ত্ৰী আছে তাৰ ভিতৰত তেওঁ নৱম স্থানত আছে আটাইতকৈ ধন আৰু সম্পত্তিৰ তালিকাত নৱম স্থানত আছে আকৌ আমাক কয় যে আমাৰ কোনো সম্পত্তি নাই অসমৰ ৰাইজৰ বিবেকটোৱে সন্মান নকৰে তেওঁ অসমৰ ৰাইজে জানিবলৈ বিচাৰে যে প্ৰয়াত জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল সেইখিনিয়ে কথা আমি জানিবলৈ বিচাৰো কিন্তু প্ৰয়াত জুবিনদাৰ মৃত্যু বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেইখিনি কথা কৈছে বাৰম্বাৰ প্ৰতিদিন তেওঁ প্ৰেছত আহি কথাবোৰ কৈ আছে গোটেইবোৰ কথা ক'লে কিন্তু আজিলৈকে আমাক ক'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সকলৰ কথা আমি শুনিব পাৰিছো SIT CID সকলৰ কথাবোৰ আমি জানিব পাৰিছো কিন্তু আজিলৈকে শ্যামকানু মহন্তৰ ভূমিকা লৈ SIT নিমাত শ্যামকানু মহন্ত লৈ অসম আৰক্ষী SID CID আজিলৈকে নিমাত কিয় আমি জানিবলৈ বিচাৰিছো বিভিন্ন শিল্পীসকলক মাতিছে তেওঁলোকে কি কৈছে সেইখিনি আমি আমাক মিডিয়া যোগেদি আমাক জনাইছে কিন্তু শ্যামকানু মহন্ত সম্পৰ্কত মুখ্যমন্ত্ৰী নিমাত কিয় যেহেতু আপোনালোকে নিজে দেখিছে যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান ঘনিষ্ঠ ফেচবুক খুলিলে ফটো পাব হয়নে নহয় সেইকাৰণে অসমৰ জনসাধাৰণৰ মাজত এটা সন্দেহ এটা ডাঙৰ সন্দেহ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
জুবিন গাৰ্গৰ মৃত্যুলৈ যিমানবোৰ তথ্য আছে সেই তথ্যবোৰ তেওঁ ফাদিল হ'বলৈ নিবিচাৰে, ৰাজহুৱা হ'বলৈ নিবিচাৰে। সেইকাৰণে আমি ন্যায় দাবী কৰিব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ। মই সকলোকে অনুৰোধ জনাইছো যে সকলোৱে নিজৰ ফেচবুকত আজি সন্ধিয়া ভাগত হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লাগিব। লিখিবনে? লিখিবনে? হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিবই লাগিবই, দিবই লাগিবই, দিবই লাগিব। তো দল সতীৰ্থসকল, শ্ৰদ্ধেয় ৰাইজ, অসমৰ ৰাইজ আমাৰ পৰা বহুত আশা কৰে। অসমৰ ৰাইজে আশা কৰে যে পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছে কি কৰিব, আৰু সেইকাৰণে আমি যাব লাগিব ৰাইজৰ ওচৰত। বিজেপিক যিমান বেয়া পায় তাতকৈ হিমন্ত বিশ্ব শৰ্মাক মানুহে বেছি বেয়া পায়। এইবাৰ BTCত ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰায় দিছে। বেচাৰা প্ৰমোদ বড়ো হাৰা নাই, হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে সকলোৰে এই অৱস্থা হ'ব। কি কৈ আছে? কিহৰ পেটৰ পৰা কি কৈ আছে? ইমান তুলুঙা, ইমান তৰল কোনো মুখ্যমন্ত্ৰীয়ে নকয়। মই কম হি ইজ নট ডিজাৰ্ভ টু বি চিফ মিনিষ্টাৰ। এনেকুৱা তৰল, এনেকুৱা নিম্নখাপৰ কথা মুখ্যমন্ত্ৰীয়ে নকয়। মই ভাবোঁ যে এইটো উত্তৰ আমি প্ৰত্যুত্তৰ দিয়াৰ উপযুক্ত উত্তৰ নহয়। মুখ্যমন্ত্ৰীৰ এই কথাৰ আমি উত্তৰ নিদিওঁ, ৰাইজে উত্তৰ দিব। কি ক'লে? আৰু প্ৰতিবাদ কি লাগে? আৰু তেওঁৰ প্ৰতিবাদ আপোনাৰ ট্ৰলবিলাকে প্ৰতিবাদ। আজি যাকে কৈ ৰঙা চকু দেখুৱাই পেলাই সোমাই থৈ দিয়ে। আজি BTCত কি হ'ল? BTCত কাৰ বিৰুদ্ধে ভোট হ'ল? কোনে ইমান একেবাৰে হাগ্ৰামাৰ বিৰুদ্ধে কথা ক'লে? কোনে আপোনাৰ লগত থাকি আপোনাৰ প্ৰমোদ বড়োৰ বিৰুদ্ধে কথা ক'লে? তাৰপিছতো এতিয়া কৈছে যে হাগ্ৰামা আমাৰ। এই ধৰণৰ কথা বতৰাবিলাকে এইবাৰ BTCত ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰায় দিছে। বেচাৰা প্ৰমোদ বড়ো হাৰা নাই, হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে সকলোৰে এই অৱস্থা হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাবিলাক তেওঁ কৈছে, তেওঁ চাহটোকে বাঘটো দেখিছে। গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ তেওঁ চাহটোকে বাঘটো দেখিছে। তেওঁহে মুখ্যমন্ত্ৰী, তেওঁ ন্যায়টো কিয় নিদিয়ে? আজি এটা কথা কৈছে, আজি আমাৰ বিভিন্ন অভিজ্ঞ উকিলসকলে কৈছে যে SIT দিয়াৰ পিছত মই এতিয়া এইবিলাক কথা নকওঁ, আকৌ ইনকুৱাৰী এটা দিছে, দুটাৰ মাজত কাজিয়া লগাই দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ক'লো না তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে উপযুক্ত নহয়। আজি কোনফালে কেনেধৰণে কথাবিলাক কৈ আছে ৰাইজে চাই আছে। উপযুক্ত সময়ত বিজেপিক যিমান বেয়া পায় তাতকৈ হিমন্ত বিশ্ব শৰ্মাক মানুহে বেছি বেয়া পায়। কি ক'লে? সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। তুলুঙা মন্তব্য কৰিছে। আমি ন্যায় বিচাৰিছোঁ, সেইকাৰণে কেণ্ডেল মাৰ্চ কৰিছোঁ। আজিও আমি কেণ্ডেল মাৰ্চ কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিক্ৰিয়া দিছোঁ, আৰু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে চাব, ৰাইজে দি আছে আৰু দিব।